অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনৰ আহ্বানত গুৱাহাটী মহকুমাৰ প্ৰাথমিক সন্মিলনৰ উদ্যোগত আজি চমৰীয়া শিক্ষা খণ্ডত পালন কৰে 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী। অসমৰ প্ৰাথমিক শিক্ষা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সমস্যা সমাধানৰ বাবে 1949 চনৰে পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনীয়ে কাম কৰি আহিছে। ৰাজ্য চৰকাৰে শিক্ষাৰ উন্নয়নৰ বাবে সকলো কামতে উক্ত সন্মিলনীয়ে সদায় সহায় সহযোগিতা আগবঢ়াই আহিছে। প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া সহযোগ আৰু অতি গুৰুত্বপূৰ্ণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সমস্যা, স্নাতক শিক্ষকৰ পৰা কাঢ়ি আদি কেইবাটাও দাবীৰ সমন্বয়তে আজি চমৰীয়া শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী পালন কৰি অসমৰ জনপ্ৰিয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লগতে উক্ত সন্মিলনীয়ে কৰা দাবীসমূহ ৰূপায়ণ নকৰিলে শিক্ষক সন্মিলনীয়ে ইয়াতকৈ আৰু ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সন্মিলনীৰ সমিতিৰ আহ্বায়ক আব্দুল কাদের জিলানী, কিশোৰ কলিতা আৰু টিকেন মজুমদাৰে সাংবাদিকক জানিবলৈ দিয়ে। আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীক অসম চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰাৰ কাৰণে আজি আমাৰ গোটেই অসমৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত প্ৰতিজন শিক্ষক আহি আমাৰ খণ্ড প্ৰাথমিক বিদ্যালয় শিক্ষা বিষয়াৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট কৰিবলৈ বাধ্য হৈছে। কাৰণ আজি 10-12 বছৰে ইমান আটাপাৰি আছে বোলে আমাৰ হেডমাষ্টাৰৰ ওপৰতো ক্ৰিয়েশ্যন হ'ব লাগে, তেওঁলোকে কাণসাৰ দিয়া নাই। গ্ৰেড পে 8,700 দিব লাগে, তেওঁলোকে কাণসাৰ দিয়া নাই। নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল কৰিব লাগে, তেওঁলোকে কোনো কাণ দিয়া নাই। এই বিভিন্ন দাবী সমস্যাবিলাক লৈ আমাৰ শিক্ষক সন্মিলনীয়ে বাৰে বাৰে চৰকাৰৰ ওচৰত সেৱা মানা স্বত্তেও তেওঁলোকে কোনো ধৰণৰ কাণসাৰ দিয়া নাই, যাৰ বাবে আজি আমি আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। আজিও যদি তেওঁলোকে আমাৰ এই কাৰ্যসূচীত তেওঁলোকে কাণসাৰ নিদিয়ে, ইয়াৰ পিছত আৰু ইয়াতকৈ বেছি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আপোনালোকৰ দাবী কি জনাব? আমাৰ দাবী হেডমাষ্টাৰৰ পষ্টটো ক্ৰিয়েশ্যন হ'ব লাগে, তাৰপিছত পুৰণা পেঞ্চন নীতি বাহাল ৰাখিব লাগে, নতুন পেঞ্চন নীতি বাতিল কৰিব লাগে, স্নাতক আৰু হেডমাষ্টাৰৰ গ্ৰেড পে 8,700 কৰিব লাগে, অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব লাগে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 প্ৰয়োগৰ পূৰ্বে সকলো ঠিকাভিত্তিক শিক্ষক নিয়মীয়া কৰক আৰু প্ৰাপ্য গ্ৰেড পেকে ধৰি সকলো সুবিধা আদায় দিয়ক। বেতন বঞ্চিত শিক্ষকৰ প্ৰাপ্য বেতন আদায় দি নিয়মীয়া কৰক। নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰাখক। খালী থকা শিক্ষা বিষয়াৰ পদসমূহ পূৰণ কৰক। প্ৰকৃত সকলো মহকুমা উপ পৰিদৰ্শকৰ কাৰ্যালয় স্থাপন কৰি স্থায়ী বিষয়া নিযুক্তি দিয়ক। এইখিনিয়ে আমাৰ আন্দোলনৰ কাৰ্যসূচী। 2 নং মাকিলিৰ পৰা শ্ৰী বাস ৰয়ৰ সহযোগত প্ৰবীণ মণ্ডলৰ ৰিপৰ্ট, জনতা আছাম নিউজ 24/7।